নমস্কাৰ মৰমী কিচেন ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বহুত দিন হ'ল ৰেচিপি ভিডিঅ' আগবঢ়াব পৰা নাই। ভাবিলোঁ আজি এটি ৰেচিপি ভিডিঅ' আগবঢ়াওঁ, তেন্তে দেৰি নকৰোঁ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে মই মেচেকা টেঙা লৈছোঁ আজি, বা টেঙা মৰা বুলিও কয়। প্ৰথমে মই টেঙাখিনিৰ ভালদৰে বাকলিখিনি গুচাই লৈছোঁ। তাৰপিছত ভালদৰে ধুই চচপেন এটাত বহাই দিছোঁ পানী অকণমান দি, আৰু এইখিনি ভালদৰে সিজিবলৈ দিম 15-20 মিনিটমান। এয়া ভালদৰে উতলিছে আৰু ভালদৰে সিজা হোৱাৰ পিছত মই ভালদৰে মোহাৰি লৈছোঁ, আৰু মোহাৰি তাৰ পানীখিনি ৰসখিনি এখন চেকনিত চেকি উলিয়াই লৈছোঁ। তাৰপিছত মই চেনি দি দিছোঁ 2 বাটি, সৰু বাটি এটাৰে। আৰু আপোনালোকে যিমান মিঠা যিখিনি পৰিমাণত মিঠা খায় সেইখিনি মিঠা দিলেও হ'ব। অকণমান জেলি বুলি ক'লে অকণমান মিঠা বেছি হ'লে ভাল হয় বা ভাল লাগে, সেইকাৰণে মই সৰু বাটিৰে 2 বাটি মই চেনি দি দিছোঁ। তাৰপিছত মই আকৌ গেছত বহাই দিছোঁ। ৰসখিনি আৰু চেনিখিনি একেলগে অকণমান উতলিব দিম। এনেকৈ ভালদৰে আপোনালোকে গৰম কৰি থাকিব। তাৰপিছত মই 30 মিনিটমান ঠাণ্ডা হ'ব দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এনেকৈ চেনি আৰু পানীখিনি ধুনীয়াকৈ গ্ৰহখিনি ধুনীয়াকৈ গোট মাৰি ল'লে আৰু জেলিৰ আকাৰত হৈ গ'ল। এতিয়া মই জেলিখিনি এটা জেলিৰে আগৰে অনা মোৰ বাতি এটাত ভালদৰে ভৰাই দিছোঁ, ৰাখিবৰ কাৰণে যে ভাল হয়, ভালে থাকে। আৰু ভালে থাকেও বহুত দিনলৈ। আপোনালোকে এনেকৈ ভালদৰে বটল বা ধুনীয়াকৈ বাতি, এনেকুৱা জেলিৰ বাতিত ভৰাই থ'ব পাৰে, বহুত দিনলৈকে থাকিব ভালদৰে ঢাকনি লগাই থ'লে। ফাইনেলি আমাৰ জেলিখিনি প্ৰস্তুত হৈ গ'ল, আৰু মই বাতিটোত ভৰাই ল'লোঁ। আৰু আপোনালোকক মই দেখুৱাই দিছোঁ ব্ৰেডত লগাই। একদম দোকানৰ পৰা কিনি অনা জেলিৰ নিচিনা হৈছে, আৰু খাবলৈও বিৰাট সোৱাদ হৈছিলে। আপোনালোকেও ঘৰত বনাই চাবচোন আৰু খাব। খাই পিনে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকলে মোৰ চেনেলটোত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।